এতিয়া এই ফাৰ্ষ্ট নম্বৰ কুৱেশ্যন চাব এই কুৱেশ্যনত কৈছে যে যদি এটা সংখ্যাৰ 64% মান কিমান 2592 হয় তেতিয়াহ'লে সংখ্যাটোৰ 92% পৰিমাণ কিমান আৰু আপোনালোকক এইবিলাক অপশ্যন দিছে এতিয়া আমি এই কুৱেশ্যনটো অতি সহজতে ইয়াৰ সলিউশ্যন কৰিম এইবিলাক এনেকুৱা টাইপৰ কুৱেশ্যন বহুতো এক্সামত দেখিবলৈ পায় গতিকে মই এনেকুৱা টাইপৰ কুৱেশ্যন আপোনালোকৰ আগত লৈ আহিছোঁ এতিয়া ইয়াক সলভ কৰোঁ আহক আমাক কিমান শতাংশৰ মান উলিয়াবলৈ কৈছে আমাক 92% মান উলিয়াবলৈ কৈছে গতিকে প্ৰথমতে আমি এইটো লিখিলোঁ এতিয়া এইটো উলিয়াবলৈ কৈছে এতিয়া 64% মান আমাক কিমান দিলে 2592 এইটো আমি প্ৰথমতে লিখি ল'ম 2592 আৰু আমাক কিমান শতাংশৰ মান উলিয়াবলৈ কৈছে এইটো পূৰণ কৰিব লাগিব 92% মান উলিয়াবলৈ কৈছে গতিকে আমি ইয়াৰ লগত 92টো পূৰণ কৰি দিম এতিয়া আমাক এই মানটো কিমান শতাংশৰ দিছিলে 64%ৰ মান 2592 দিছিলে গতিকে আমি এইটোৰে হৰণ কৰিব লাগিব এতিয়া এইটো আৰু এইটো পূৰণ কৰিব লাগিব এইটো আৰু এইটো পূৰণ কৰোঁতে কিমান হ'ব এইটো আপোনালোকে পূৰণ কৰি চাব মই লিখি দি আছোঁ 23864 ইমান হ'ব এইবিলাক এইটো আৰু এইটো দুটা পূৰণ কৰোঁতে এতিয়া ইয়াক কিহেৰে হৰণ কৰি আছে ইয়াক 64ৰে হৰণ কৰি আছে যদি ইয়াক আমি ডাইৰেক্ট 64ৰে হৰণ কৰি দিম তেতিয়াহ'লে এনচাৰটো কিমান পাম 3726 গতিকে এই অপশ্যন কোনটো অপশ্যনত আছে এইটো এতিয়াহ'লে এই অপশ্যনটো আছে ডিত গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব আই হোপ আপোনালোকে বুজি পালে যে প্ৰথমতে আমি কি কৰিলোঁ প্ৰথমতে আমাক 64% মান কিমান দিছিলে 2592 দিছিলে এইটো লিখিলোঁ আৰু কিমান শতাংশৰ মান উলিয়াবলৈ কৈছিলে 92% মান উলিয়াবলৈ কৈছিলে গতিকে তাৰ লগত 92 পূৰণ কৰি 64ৰে হৰণ কৰি দিলোঁ এই 2 নম্বৰ কুৱেশ্যনটো চাম এই 2 নম্বৰ কুৱেশ্যনত কৈছে যে যদি এটা সংখ্যা দুগুণ সমান কিমান 260%ৰ সমান হয় তেন্তে সংখ্যাটোৰ আধা কিমান হ'ব এতিয়া আমাক কৈছে যে এটা সংখ্যা আছে তাৰ দুগুণ 260% সমান হয় তেতিয়াহ'লে সেই সংখ্যাটোৰ আধা কিমান হ'ব এই কুৱেশ্যনত খুজিলে আপোনালোকক অপশ্যনবিলাক এনেকৈ দিছে এতিয়া আমি সংখ্যাটো কি হয় নাজানো গতিকে এই সংখ্যাটোক আমি x বুলি ধৰিলোঁ ইয়াত কুৱেশ্যনত কি কৈছে যে যদি সংখ্যাৰ দুগুণ মানে আমি সংখ্যাটো x বুলি ধৰিলোঁ আৰু কুৱেশ্যনত কৈছে যে সংখ্যাৰ দুগুণ গতিকে তাৰ লগত আমি এটা 2 এটা পূৰণ কৰি দিলোঁ সমান কিমান হ'ব 260% সমান মানে এতিয়া 60% আমি শতাংশটোক আমি ভগ্নাংশত লিখিম এতিয়া আমি এই সলভ কৰি গ'লেই হ'ল এতিয়া চাব এই শূন্যৰ পৰা এই শূন্য গুচি গ'ল আৰু এই শূন্যৰ পৰা এই শূন্য গুচি গ'ল ইফালে 2x আছিলে মানে সংখ্যা দুগুণ আছিলে গতিকে 2x আৰু 2x লিখিলোঁ আৰু থাকি গ'ল কি 2 আৰু 6 পূৰণ কৰোঁতে 12 হ'ল তাৰপিছত শূন্য এটা আছে গতিকে 120 এতিয়া কেনেকৈ সলভ কৰিব লাগিব xৰ লগত 2 পূৰণ হৈ আছে আমাক xৰ মান লাগে মানে x হ'ল সংখ্যা গতিকে x থৈ দিলোঁ আৰু 2 পূৰণ হৈ আছিলে সমান চিহ্নৰ ইপিনে গ'লে কি হ'ব সমান চিহ্নৰ ইপিনে গ'লে ইয়াক হৰণ কৰিব আৰু 120ক 2ৰে হৰণ কৰোঁতে কিমান হ'ল 60 হ'ল আমি সংখ্যাটো কিমান পালোঁ আমি সংখ্যাটো পালোঁ 60 সংখ্যাটো আমি কিমান পালোঁ সংখ্যাটো 60 পালোঁ কিন্তু ইয়াত কৈছে যে যদি এটা সংখ্যা দুগুণ 260%ৰ সমান হয় তেন্তে সংখ্যাটোৰ আধা সংখ্যাটো কিমান হ'ব 60 ইয়াৰ আধাটো কিমান হ'ব ইয়াৰ আধাটো হ'ব 30 গতিকে কোনটো অপশ্যন কাৰেক্ট হ'ব অপশ্যন এটো কাৰেক্ট হ'ব আই হোপ আপোনালোকে বুজি পালে যে প্ৰথমতে সংখ্যাৰ কথা কৈছিলে সেইকাৰণে আমি x ধৰিলোঁ আৰু সংখ্যা দুগুণ কৈছিলে সেইকাৰণে 2x ধৰিলোঁ আৰু 2x সমান কিমান বুলি কৈছিলে 260%ৰ সমান কৈছিলে গতিকে আমি সলভ কৰোঁতে এনচাৰ সংখ্যাটো 60 পালোঁ আৰু সংখ্যাটোৰ আধা উলিয়াবলৈ কৈছিলে গতিকে আমি এই 60ক 2ৰে হৰণ কৰোঁতে কিমান পালোঁ 30 পালোঁ গতিকে এনচাৰ এটো কাৰেক্ট হ'ব এই 3 নম্বৰ কুৱেশ্যন চাব এই 3 নম্বৰ কুৱেশ্যনত কৈছে যে এটা টেংকিত 50 লিটাৰ পানী ভৰাব পাৰি বৰ্তমান টেংকিটোত কেৱল 30% পানী ভৰ্তি হৈ আছে টেংকিটো 50% ভৰ্তি কৰিবলৈ কিমান লিটাৰ পানীৰ প্ৰয়োজন এতিয়া আমি প্ৰথমতে এই কুৱেশ্যনটো বুজি ল'ম এটা পানীৰ টেংকি আছে যোনটো টেংকিত 50 লিটাৰ পানী যায় কিন্তু বৰ্তমান এই টেংকিটোত কিমান শতাংশ পানী ভৰ্তি হৈ আছে 30% পানী ভৰ্তি হৈ আছে এতিয়া এই 30% মানে কিমান প্ৰথমতে আমি এইটো উলিয়াব লাগিব এতিয়া এই টেংকিটোত কিমান লিটাৰ পানী ভৰাব পাৰিম আমি 50 লিটাৰ পানী ভৰাব পাৰিম এতিয়া 30% পানী ভৰ্তি হৈ আছে মানে 30ক আমি ভগ্নাংশত লিখিব লাগিব 30% লিখোঁতে 30ক 1 হৰণ কৰিব এতিয়া এই শূন্যৰ পৰা এই শূন্য গুচি গ'ল আৰু এই শূন্যৰ পৰা এই শূন্য গুচি গ'ল থাকিল কি 5 আৰু 3 পূৰণ কৰোঁতে 5 3 গুণ 15 মানে 30% পানী মানে এই টেংকিটোত কিমান শতাংশ পানী ভৰ্তি হৈ আছে
15 লিটাৰ পানী ভৰ্তি হৈ আছে। এতিয়া এই টেংকিটো আধা কৰিবলৈ মানে 50% মানে টেংকিটোৰ আধা ধৰক, আধা কৰিবলৈ আৰু কিমান লিটাৰ পানী প্ৰয়োজন হ'ব? এতিয়া ধৰক এই টেংকিটোৰ 15 লিটাৰ পানী ভৰ্তি হৈ আছে আৰু 50 লিটাৰৰ আধা কিমান হ'ব? 50 লিটাৰৰ আধা 25 লিটাৰ, গতিকে 15ৰ পৰা 25 হ'বলৈ আৰু কিমান লিটাৰ এড কৰিব লাগিব পানী? 10 লিটাৰ, গতিকে কিমান হ'ব? 25 হ'ব। মানে কোনটো অপশ্যন কাৰেক্ট হ'ব? বি অপশ্যনটো কাৰেক্ট হ'ব। আই হোপ আপোনালোকে বুজি পালে। মানে এটা টেংকি আছে, যোনটো টেংকিত 50 লিটাৰ পানী ভৰ্তি কৰিব পাৰিম, কিন্তু বৰ্তমান এই টেংকিটোত 30% পানী ভৰ্তি হৈ আছে। এতিয়া 30% পানী মানে কিমান পালোঁ আমি? 15 লিটাৰ পালোঁ। আৰু আধা কৰিবলৈ মানে 50 লিটাৰ, টেংকিটোৰ আধা মানে 25 লিটাৰ। এতিয়া 15 লিটাৰৰ পৰা 25 লিটাৰ হ'বলৈ আৰু 10 যোগ কৰিব লাগিব, গতিকে অপশ্যন বিটো কাৰেক্ট হ'ব। এতিয়া এই 4 নম্বৰ কুৱেশ্যন চাব। এই কুৱেশ্যনত কৈছে যে যদি এটা সংখ্যা 35% বঢ়ালে তাৰ মান 189 হয়, তেন্তে সংখ্যাটো হ'ব। আৰু আপোনালোকক অপশ্যনবিলাক এইটো দিছে। এতিয়া চাব, এইটো আমি অতি সহজতে কৰিব পাৰিম। আমি সকলোৱে জানো যে এটা সংখ্যা সদায় 100% হয়, কিন্তু ইয়াত কৈছে যে এই সংখ্যাটোক আমি আৰু 35% বঢ়াইছোঁ, গতিকে 100ৰ লগত 35% যোগ কৰিব লাগিব। কিমান হ'ব? মুঠ 135% হ'ল। এতিয়া এই 135%ক আমি ভগ্নাংশত লিখিব লাগিব, গতিকে শতাংশটো উঠাবলৈ হ'লে আমি তাক ভগ্নাংশত লিখোঁতে তাক 100 হৰণ কৰিব। আৰু ইয়াত কুৱেশ্যনত কৈছে যে যদি এটা সংখ্যা 35% বঢ়ালে, এতিয়া এই সংখ্যাটো আমি নাজানো, গতিকে এক্স বুলি ধৰিব লাগিব, মানে ইয়াৰ লগত এক্স এটা পূৰণ কৰিব লাগিব। যদি এটা সংখ্যা 35% বঢ়ালে তাৰ মান মানে এইটো সমান কিমান হ'ব? 189 হ'ব, তাৰ মান 189 হ'ব। এতিয়া আমি এইটো ছল্ভ কৰিব লাগিব। এতিয়া আমি কেনেকৈ ছল্ভ কৰিম? এতিয়া 100 ওপৰত চাব, ওপৰত কি আছে? 135ক 100 হৰণ কৰি আছে, সমান চিনৰ ইপিনে গ'লে কি হ'ব? পূৰণ কৰিব। তেতিয়াহ'লে 135ৰ 135 থাকি গ'ল, এক্স এটা ইয়াৰ লগত পূৰণ হৈ আছে, গতিকে এক্স লিখিলোঁ। এইটো 100 135ক হৰণ কৰি আছিলে, সমান চিনৰ ইপিনে আহিলে এইটো ইয়াত আহি কি হ'ব? পূৰণ হ'ব। এতিয়া তেনেকৈ আমি ছল্ভ কৰি থাকিব লাগিব। এতিয়া এক্স ইয়াৰ লগত পূৰণ হৈ আছে, এক্সৰ লগত 135 পূৰণ হৈ আছে, আমি সংখ্যাটো উলিয়াব লাগিব, মানে এক্স উলিয়াব লাগিব, গতিকে পূৰণ হৈ আছে সংখ্যাটো। সমান চিনৰ ইপিনে গ'লে কাক হৰণ কৰিব? ইহঁতক হৰণ কৰিব। 189 ইনটু 100 ডিভাইড বাই 135। এতিয়া এই 135ৰে ইহঁতক হৰণ কৰোঁতে কিমান হ'ব? এইটো আৰু এইটো ওপৰৰ 189 আৰু 100 পূৰণ কৰোঁতে কিমান হ'ব? 18900। তাক কিহেৰে হৰণ কৰি আছে? 135এ হৰণ কৰি আছে। এতিয়া যদি আমি ইয়াক এইটোৱে হৰণ কৰোঁ, তেতিয়াহ'লে এনচাৰটো কিমান হ'ব? 140 হ'ব। এই সংখ্যাটো কি আছিলে? 140ক 35% বঢ়ালে কিমান হ'ব? 140ক যদি আমি 35% বঢ়াম, তেতিয়াহ'লে কিমান হ'ব? 189 হ'ব। গতিকে কোনটো অপশ্যনত 140 আছে? অপশ্যন চিত 140 আছে, গতিকে অপশ্যন চিটো কাৰেক্ট হ'ব। এতিয়া নেক্সট কুৱেশ্যন চাম। এতিয়া আজিৰ ভিডিঅ'টোৰ এইটোৱে লাষ্ট কুৱেশ্যন। এতিয়া যদি আপুনি আমাৰ চেনেলটোত নতুনকৈ ভিজিট কৰি আছে, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনাক মই বুজোৱা কুৱেশ্যনবিলাক বুজি পাইছে আৰু ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। এতিয়া 5 নম্বৰ কুৱেশ্যনটো চাব। এই কুৱেশ্যনত কৈছে যে যদি কোনো এক বাছনি পৰীক্ষাৰ বাবে 200 জন শিক্ষাৰ্থীয়ে আবেদন কৰে, কিমানজন শিক্ষাৰ্থীয়ে অনলাইন এপ্লিকেশ্যন দিছিলে বা অনলাইন ফৰ্ম ফিল আপ কৰিছিলে? 200 জনে ফৰ্ম ফিল আপ কৰিছিলে, তাৰে ভিতৰত 180 জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়, মানে কিমানজনে পৰীক্ষা দিলে? 180 জনে পৰীক্ষা দিলে, তাৰ মাজৰে 70% পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। আৰু কিমান শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'ল? 70% পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'ল। তেতিয়াহ'লে অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান আছিলে? মানে সেই পৰীক্ষাটোত কিমানজন ফেইল হৈছিলে, এইটো কুৱেশ্যনত সুধিছে। এতিয়া এইটো আমি উলিয়াবলৈ হ'লে কিমানজনে পৰীক্ষা দিছিলে? 180 জনে পৰীক্ষা দিছিলে। আৰু 180ৰ ভিতৰত কিমানজনে পাছ কৰিছিলে? প্ৰথমতে পাছ কৰা কিমানজনে পাছ কৰিছিলে এইটো উলিয়াব লাগিব, গতিকে 70%, মানে 70ক আমি শতাংশটো উঠাব লাগে, গতিকে 70ক আমি 100 হৰণ কৰিলে ভগ্নাংশত আহি যাব। এতিয়া এই শূন্যৰ পৰা এই শূন্য গুচি গ'ল আৰু এই শূন্যৰ পৰা এই শূন্য গুচি গ'ল। এতিয়া আমি কি পূৰণ কৰিব লাগিব? 18 আৰু 7 পূৰণ কৰিব লাগিব। 18 আৰু 7 পূৰণ কৰিলে কিমান হ'ব? 8 7 গুণ 56, 6 7 5, 7 5 12, 126 জন
পৰীক্ষাৰ্থী এই পৰীক্ষাত উত্তীৰ্ণ হ'ল আৰু এতিয়া কিমানজনে পৰীক্ষা দিছিলে এতিয়া পৰীক্ষা দিছিলে 180 জনে 180 পৰা 126 বিয়োগ কৰিলে কিমান হ'ব এতিয়া বিয়োগ কৰিব লাগিব গতিকে 8 পৰা 1 ধাৰ ল'লো 10 হ'ল 10 পৰা 6 যাওঁতে কিমান হ'ল 4 হ'ব এতিয়া ইয়াত 7 আছে 7 পৰা 2 যাওঁতে কিমান হ'ব 5 হ'ব গতিকে কিমান পালো এনসাৰটো পালো 54 গতিকে অপচন বি টো কাৰেক্ট হ'ব এতিয়া এই কোৱেশ্চনটো এনসাৰ কৰা আই হোপ আপোনালোকে